Hello everyone. মই আজি এটা টপিকৰ ওপৰত ডিছকাছ কৰিব বিচাৰিছোঁ, সেইটো হ'ল ডিজিটেল মাৰ্কেটিং। ডিজিটেল মাৰ্কেটিং বুলিও নহয়, ডিজিটেল মাৰ্কেটিঙৰ সহায়ত একচুৱেলি কিছুমান হেকাৰ্ছে কেনেকৈ কিছুমান পেজ এটেক কৰি আছে, মই সেইটোৰ ওপৰত অকণ আপোনালোকক এৱেৰ কৰিব বিচাৰিছোঁ। এটা এৱেৰনেছৰ কাৰণে মই জাষ্ট এই ভিডিঅ'টো বনাইছোঁ। লাইক আজিৰ যুগত যদি চাই, ডিজিটেল মাৰ্কেটিং হয়তো ফেচবুক ইউজ কৰা বা ছ'চিয়েল মিডিয়া ইউজ কৰা প্ৰত্যেকজন মানুহে অকণ হ'লেও জানে, বা যিসকল মাৰ্কেটিঙৰ মানুহ তেখেতসকলেতো যথেষ্টখিনি জানে। লাইক আমি কৰি আহিছোঁ অলৰেডি ডিজিটেল মাৰ্কেটিঙৰ বহুতখিনি কাম, মাৰ্কেটিং হওক বা ডিজিটেল মাৰ্কেটিং। কাৰণ আজিৰ যুগত মাৰ্কেটিং বা ডিজিটেল মাৰ্কেটিং প্ৰত্যেকটো প্ৰডাক্ট প্ৰত্যেকজন পাৰ্চনক দৰকাৰ হয় নিজৰ গ্ৰ'থৰ কাৰণে। একচুৱেলি ক'বলৈ গ'লে আপুনি যিমানখিনি পলিটিকেল পাৰ্টি লওক বা যিমান ডাঙৰ কোম্পানীজ লওক, গোটেইখিনিয়ে ডিজিটেল মাৰ্কেটিং কৰেই আজিৰ যুগত। আৰু ডিজিটেল মাৰ্কেটিং বুলিলে অকল আমি ছ'চিয়েল মিডিয়া মাৰ্কেটিঙে নহয়, লগত আপুনি যদি চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন হওক বা আপোনাৰ যিবিলাক আপোনাৰ ডিজিটেল প্লেটফৰ্মত কিবা ৰাইটিং হওক, ৰাইট আপ হওক, বা তেনেকুৱা ধৰণৰ আপোনাৰ কণ্টেণ্ট ৰাইটিং হওক, গ্ৰাফিক্স ডিজাইনিং হওক, আপোনাৰ লটছ অফ আপোনাৰ ডিজিটেল মাৰ্কেটিং বুলি ক'লে অকলে এটা পাৰ্টি সোমাই নাথাকে। তাত আপোনাৰ ছ'চিয়েল মিডিয়া মাৰ্কেটিং, মই এতিয়া ছ'চিয়েল মিডিয়া মাৰ্কেটিঙৰ ওপৰত ক'ব বিচাৰোঁ। লাইক ছ'চিয়েল মিডিয়া মাৰ্কেটিং আপুনি লাইক ফেচবুক প্লেটফৰ্ম হওক বা আপোনাৰ ইনষ্টাগ্ৰাম প্লেটফৰ্ম হওক বা আপোনাৰ ধৰি লওক ইউটিউব প্লেটফৰ্ম বা আপোনাৰ এতিয়া গানা, স্পটিফাই, বহুতখিনি আপোনাৰ ডিজিটেল মিডিয়াৰ কাৰণে আপোনাৰ ডিজিটেল মাৰ্কেটিঙৰ কাৰণে প্লেটফৰ্ম আহিছে। তাত আপুনি নিজৰ আপোনাৰ নিজৰ এডভাৰটাইজমেণ্ট আপুনি শ্ব' কৰিব পাৰে, যিবিলাক আপুনি পেইড বা আপোনাৰ গুগল এডৱৰ্ডছ আপুনি বিচাৰিলে আপুনি পেইড আপোনাৰ নিজৰ প্ৰডাক্টখিনি আপুনি মানুহৰ ওচৰলৈ পঠিয়াব পাৰে, চোৱাব পাৰে, যিটোক স্পনচৰ্ড এড বুলি কওঁ আমি। আপুনি হয়তো দেখিছে কেতিয়াবা ফেচবুকত স্ক্ৰল কৰি থাকোঁতে কিছুমান স্পনচৰ্ড এড কিছুমান ওলায়। তাত এইবিলাক কেনেকৈ হয়, কাৰণ এইবিলাক ডিজিটেল মাৰ্কেটিঙৰ কিছুমান টীম থাকে, সিহঁতে আপোনাৰ এইবিলাক হেণ্ডেল কৰি থাকে। মই এইটো এটা কাৰণে ক'ব বিচাৰিছোঁ, কাৰণ সেই স্পনচৰ্ড এড কিছুমান আজিকালি টাৰ্গেট হৈছে, স্পনচৰ্ড এড দি পেলাই কিছুমান টাৰ্গেট হয় পেজ কিছুমান। আপুনি কেইদিনমানৰ পৰা মন কৰিছে যে অসমৰ কেইবাখনো পেজ হেকাৰ্ছে তেখেতৰ নিজৰ কণ্ট্ৰললৈ লৈ আনিছে। ধৰি লওক আপোনাৰ যদি এতিয়া গুৱাহাটী মেট্ৰ' যিটো কমিউনিটি পেজ, মই সেইটোতো দেখি আছোঁ তেনেকুৱা কিবা কি হৈ আছে, বা অসমীয়া ডেকা ল'ৰা বহুতকেইজন ছিংগাৰ আৰ্টিষ্টৰ পেজ, প্লাছ আপোনাৰ এতিয়া লেটেষ্ট মই যদি কওঁ, মই নিজে তেখেতসকলক অকণ সহায় কৰিবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু ইমানো মই ছাকচেছ নহ'লোঁ। আল্টিমেটলি তেখেতৰ একচেছ কৰিব পাৰিলে বাৰু তেখেতে, লাইক কিছুমান এজন কাৰ্টুনিষ্ট, অসমৰ বহুত ডাঙৰ ফেমাছ এজন কাৰ্টুনিষ্ট, তেখেতৰ পেজটো তেনেকৈ হেকাৰ্ছে পাইছিলে। লেটেষ্ট আপোনাৰ যোৰহাটৰ আপোনাৰ এখন জ্ঞান বিজ্ঞান ৰিলেটেড, ছায়েন্স ৰিলেটেড এখন পেজ, এজন ফেমাছ মানুহ, তেখেতৰ মানে ভিডিঅ'বিলাক ইমানেই ভাল থাকে যে উইদিন 2 to 3 days আপোনাৰ 200-300K ভিউজ হৈ যায়, কাৰণ তেখেতৰ ভিডিঅ'জখিনিত বহুতখিনি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিয়ে। তেনেকুৱা একচুৱেলি এতিয়া হৈছে কি, সেই তেনেকুৱা ধৰণৰ পেজবিলাক এই যিবিলাক হেকাৰ্ছ হওক বা যেনেকুৱা প্লেটফৰ্ম ডিজিটেল মাৰ্কেটিং বদমাচি কৰা যিবিলাক মানুহবিলাক হয়, সিহঁতে বিচাৰি ফুৰে। লাইক আপোনাৰ কিছুমান পেজ আপুনি এতিয়া দেখিব অথৰাইজ, ফেচবুক অথৰাইজ, লাইক ব্লুটিক পেজ, সিহঁতে ব্লুটিক পেজ হওক বা যিখন পেজৰ ফলোৱাৰ্ছ বেছি আছে বা সেইবিলাক বস্তু আপোনালোকে সিহঁতে খুচৰি থাকে, চাই সিহঁতে ডিজিটেল মাৰ্কেটিং কি কৰিছে কি নাই। যেতিয়া দেখে যে সেই পেজবিলাক অকণ উইক হৈ ডিজিটেল মাৰ্কেটিং, সিহঁতৰ ওপৰত কি কয়, কিছুমান স্পেচিফিক টেগ ইউজ কৰি পেলাই কিছুমান এড কিছুমান ৰান কৰে সিহঁতৰ ছ'চিয়েল মিডিয়াত, যিবিলাক স্পেচিফিক সেই মানুহখিনিৰ কাৰণে হয়, যিখিনি ছ'চিয়েল মিডিয়া এডমিন হয়, এই এডমিনখিনিৰ কাৰণে হয় একচুৱেলি। এতিয়া ধৰি লওক মই এখন পেজ আছে, মোৰ পেজটোত ফলোৱাৰ্ছ এৰাউণ্ড 100K বা 200K কিবা এটা আছে, বা 10,000ও আছে। চ' বা মোৰ পেজত মোৰ ব্লুটিক আহি আছে, চ' তেনেকুৱা মোক সিহঁতে এপ্ৰ'চ কৰিব কিছুমান স্পনচৰ্ড এড দি পেলাই যে য়েছ আমি আপোনালোকক SEO কৰি দিম, বা আপোনাৰ ছ'চিয়েল মিডিয়া মাৰ্কেটিঙৰ যিখিনি পেজটো হেণ্ডেল কৰাত সহায় কৰি দিম, ইমানটো ফ্ৰী অফ কষ্ট বা একদম ন্যূনতম এটা প্ৰাইচত। আৰু ফৰেইন কাণ্ট্ৰি কোনোবা হ'ব, সিহঁতে ডেফিনেটলি মেক্সিমামবিলাক মই যিবিলাক দেখিছোঁ ইণ্ডোনেছিয়া, থাইলেণ্ড এইবিলাকৰ মানুহ বেছি হয় সিহঁতে, বা মই সেইটো ছাইডৰ বেছি দেখিছোঁ আপোনাৰ। আৰু প্লাছ সিহঁতে আপোনাক ক'ব যে মই আপোনালোকৰ ফলোৱাৰ্ছ বঢ়াই দিম, মেক্সিমাম ফেক ফলোৱাৰ্ছৰ কথা ক'ব, কিন্তু ফেক ফলোৱাৰ্ছ মোৰ হিচাপে নোলোৱাটো ভাল নহয়, কাৰণ আপোনাৰ এলগৰিথিমটো অকণ হেৰি হৈ যায়, বেয়া হৈ যায় মোৰ হিচাপে, কাৰণ আপোনাৰ পেজখন উইক হৈ গুচি যায় ফেক ফলোৱাৰে বেছি আপুনি ল'ব বিচাৰিলে। আৰু তেনেকুৱা ধৰণৰ কাম সিহঁতে কি কৰে, তাৰপৰা আপোনাক SEO কৰি দিম বুলি কয়, আপোনাক কণ্টেণ্ট ৰাইটিং কৰি দিম বুলি কয়, আপোনাক ডেইলি 2 বা 3টা গ্ৰাফিক্স ডিজাইন কৰি পেলাই দিম, আপোনাৰ কোনোবা ডিজিটেল প্লেটফৰ্মত ডাঙৰ নিউজ পেপাৰ যিবিলাক দ্য হিন্দু হওক
তেনেকুৱা টাইপৰ নিউজ পেপাৰ হওক বা নৰ্থ ইণ্ডিয়ান এক্সপ্ৰেছ হওক তেনেকুৱা ধৰণৰ নিউজ পেপাৰ টাইমছ অফ ইণ্ডিয়া এইবিলাক নিউজ পেপাৰ আপোনাৰ আৰ্টিকেল পাব্লিছ কৰি দিম ডিজিটেল ভাৰ্চনত কাৰণ আপোনাৰ SEO ৰেংকিং ওপৰ কৰিবলৈ হ'লে যিখিনি ডিজিটেল মাৰ্কেটিঙৰ মানুহখিনিয়ে জানে যে নিজৰ SEO ৰেংকিং ওপৰ কৰিবলৈ হ'লে আটাইতকৈ বেষ্ট প্লেটফৰ্ম হ'ল আপোনাৰ ডিজিটেল প্লেটফৰ্ম যিবিলাকত আপোনাৰ আৰ্টিকেল পাব্লিছ কৰা য'ত আপোনাৰ SEO ৰেংকিং ভাল লাইক ইণ্ডিয়ান এক্সপ্ৰেছ হওক টাইমছ অফ ইণ্ডিয়া হওক সেইবিলাক নিউজ পেপাৰৰ আপোনাৰ ডিজিটেল ভাৰ্চনত সিহঁতৰ ৰেংকিং বহুত ভাল চ' সেইবিলাক কৰি দিম বুলি কয় চ' এটা লিমিটেড পইচা এটা এমাউণ্ট এটা দেখায় চ' সিহঁত আপুনি যদি আপোনাক কনভিন্স কৰি লয় কনভিন্স কৰি লোৱাৰ পিছত কি হয় আপুনি সিহঁতে আপোনাক ক'ব যে আপোনাৰ একাউণ্টটো এইটো বস্তু আমাক লাগিব লাইক আপোনাৰ বিজনেছ একাউণ্ট আমি ক্ৰিয়েট কৰি দিম অ'কে বিজনেছ মেনেজাৰ যিটো একাউণ্ট বহুতে নাজানে যে ফেচবুক আমি সদায় ফেচবুক যিখিনি ইউজ কৰি আছোঁ আমি ফেচবুকৰ সদায় ফ্ৰণ্ট ছাইডটো দেখি আছোঁ তাৰ ৰিলেটেড যিখিনি আপোনাৰ এড মেনেজাৰ বা বিজনেছ মেনেজাৰ একাউণ্ট তাত কিমানখিনি বস্তু সোমাই থাকে আপোনালোকে নেদেখালৈকে গম নাপায়গৈ আৰু সাধাৰণতে সিহঁতে সেই টুপিবিলাকে পিন্ধায় যে বিজনেছ মেনেজাৰ একাউণ্ট আমি আপোনাক ক্ৰিয়েট কৰি দিম তেতিয়া আপোনাৰ বুষ্টিং কৰিবলৈ ইজি হ'ব বা পেইড প্ৰমোশ্যন কৰিবলৈ ইজি হ'ব সিহঁতে তেতিয়া আপুনি আপোনাৰ ফেচবুক একাউণ্টটো এক্সেছ দি দিয়ে এক্সেছ দি দিয়াৰ লগে কি কৰে সিহঁতে এই যিটো আপোনাৰ বিজনেছ মেনেজাৰ একাউণ্ট সিহঁতে নিজৰ নামত নিজৰ মেইল আইডিত সিহঁতে এক্সেছটো লৈ লয় ক্ৰিয়েট কৰি দিয়ে ক্ৰিয়েট কৰি দিয়াৰ লগে লগে আপোনাৰ ফেচবুক পেজটো বা আপোনাৰ ফেচবুক একাউণ্টটো অ'নাৰশ্বিপটো সিহঁতৰ হাতলৈ গুচি যায় সেই পেজটোৰ অ'নাৰশ্বিপ সিহঁতৰ হাতলৈ গুচি যায় আৰু অ'নাৰশ্বিপ যেতিয়া সিহঁতৰ হাতলৈ গুচি যায় সিহঁতে এজ এ এডমিন পেজটো এডমিন হৈ থাকক নাথাকক আপুনি যদি কালি সিহঁতক এজ এ এডমিন ৰিমুভো কৰি দিয়ে সিহঁতে আকৌ এক্সেছ কৰি ল'ব কাৰণ আপোনাৰ পেজটো অ'নাৰ সিহঁত হৈ আছে আপুনি বোলে এজ এ এডমিন যেনে তেনে বোলে পেজটো আকৌ বোলে ৰিকভাৰ কৰি মেলি বোলে দুদিন মই বোলে ঠিক হৈ গ'ল কিন্তু নাই তেখেতসকলে যদি পেজ মেনেজাৰ বিজনেছ মেনেজাৰ একাউণ্টৰ তেখেতসকলে এডমিন হৈ আছে আপোনাৰ পেজটো অ'নাৰশ্বিপ তেখেতসকলে লৈ আছে চ' তেনেকুৱাত আপুনি একো কৰিব নোৱাৰে চ' আমাৰ মেক্সিমাম মই এতিয়া ফেচবুক পেজ বহুতখিনি দেখি আছোঁ অসমৰ যিসকলৰ বিজনেছ মেনেজাৰ একাউণ্টটো তেনেকৈ কৰি এক্সেছ লৈ পেলাই আপোনাৰ এতিয়া সেই পেজটো সিহঁতে ডিমাণ্ড কৰে তাৰপৰা পইচা যে আমি যদি আপোনাৰ পেজটো ঘূৰাই দিব লাগে আপুনি আমাক $200 $300 আপুনি আমাক পে' কৰিব লাগিব চ' এনেকুৱা কেইবাটাও পেজ হৈ আছে এনেকুৱা চ' মই এডমিনসকলক পেজ এডমিনসকলক এটা ৰিকুৱেষ্ট কৰিম ডিজিটেল মাৰ্কেটিং যদি আপোনাৰ কৰিব মন আছে অসমত এতিয়া বহুতখিনি কোম্পানীজ আহিছে যাক ট্ৰাষ্ট কৰিব পাৰে অ'কে আৰু আপোনাৰ বিজনেছ মেনেজাৰ একাউণ্টটো ক্ৰিয়েট কৰিবলৈ আপুনি তেখেতসকলক এক্সেছ দিবলৈ কোনো দৰকাৰ নাইকিয়া অ'কে চ' আপুনি সেইটো বিচাৰিলে আপুনি যদি গুগলৰ ইউটিউবত পায় আপুনি বিজনেছ মেনেজাৰ একাউণ্ট আপুনি নিজে ক্ৰিয়েট কৰিব পাৰে আৰু কেতিয়াও আপোনাৰ অ'নাৰশ্বিপ পেজৰ অ'নাৰশ্বিপ বেলেগক নিদিব কেতিয়াও বেলেগৰ জিমেইল বা নিজৰ লোকৰ হেৰি আপুনি বিজনেছ মেনেজাৰ একাউণ্টটো সিহঁতক ক্ৰিয়েট কৰিবলৈ কেতিয়াও নিদিব যদি দি দিয়ে আপোনাৰ অ'নাৰশ্বিপ যদি গুচি যায় কোনেও আপোনাৰ পেজটো ঠিক কৰিব নোৱাৰে এক্সেপ্ট ফেচবুক আপুনি ফেচবুকৰ লগত কানেক্ট কৰিব লাগিব ফেচবুক ইণ্ডিয়াৰ লগত কানেক্ট কৰিব লাগিব যদি আপোনাৰ লাক ভাল থাকে বা আপোনাৰ চিনাকি থাকে চ' আপুনি তেতিয়া আপোনাৰ পেজটো ঘূৰাই পাব নহ'লে আপুনি পেজটো কাহানিও ঘূৰাই নাপায় সেইটো মনত ৰাখিব কেতিয়াও আপুনি এইবিলাক স্পনচাৰ্ড এডবিলাক চাই পেলাই নিজৰ ভুল কেতিয়াও নাযাব অ'কে চ' ট্ৰাই কৰিব এইবিলাক বস্তু যাতে এৰি চলে যদি ইন ফিউচাৰ আপোনাক ডিজিটেল মাৰ্কেটিং বা এনেকুৱা কিবা এড দেখে আপুনি মোক কণ্টেক্ট কৰিব মই আপোনাক ক'ব পাৰিম যে সেইটো জেনুইন হয় নে নহয় কাৰণ আজিকালি ফিচিং এটেক হওক বা ক'বলৈ গ'লে ফিচিং এটেক তেনেকুৱাতে বহুতখিনি এটেক আজিকালি আপোনাৰ ফেচবুক একাউণ্টটো আপোনাৰ এক্সেছ কৰিবলৈ বিচাৰি ফুৰে আপোনাৰ কিছুমান সাধাৰণ লিংক দি পেলাই আপোনাক ক'ব যে লিংকটো ক্লিক কৰক আপোনাৰ হয়তো আপুনি এইটোও ক'ব পাৰে যে ঠিক আছে আপুনি যদি কয় নাই মই মোৰ পেজটোৰ এডমিন আপোনাক নবনাওঁ সিহঁতে ক'ব যে ঠিক আছে আপুনি মোক এডমিন বনাব নালাগে এইটো লিংক এটা আছে লিংকটো ক্লিক কৰি পেলাই আপোনাৰ ডিটেইলছখিনি ভৰ্তি কৰি দিয়ক আপুনি সেই লিংকটো ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজৰ এক্সেছ সিহঁতে অট'মেটিক পাই গুচি যায় চ' সেই তেনেকুৱা টাইপৰ ফিচিং এটেক আপুনি লিংকো কেতিয়াও ক্লিক নকৰিব অ'কে এইবিলাক বস্তু অকণ বুজিব মই এটাই ৰিকুৱেষ্ট কৰিম অসমত বহুতকেইখন পেজ হেভি পেজ তেখেতসকলে এক্সেছ লৈ লৈছে আৰু বিজনেছ মেনেজাৰ একাউণ্টৰ এক্সেছ লৈ লৈছে চ' আপোনালোকে অকণ এৱাৰনেছটো নিজৰ মাজত আনক এডমিন হয় যেতিয়া আপোনালোকে এইবিলাক বস্তু অকণ শিকক আৰু কিবা যদি দৰকাৰ পৰে ডেফিনেটলি আপোনালোকে মোক মেছেজ কৰিব পাৰে মই ডেফিনেটলি আপোনালোকক হেল্প কৰিম